চলিছে নমস্কাৰ আজি মোৰ নতুন মোৰ চেনেলত আজি ফুড ব্লগ এটা দেখাম বুলি ভাবিছোঁ আপোনালোকে চাব এয়া চাওক আমাৰ দেৰগাঁও স্পেচিয়েল বিৰিয়ানী এয়া চাওক স্পেচিয়েল বিৰিয়ানী এই আমাৰ কাৰিকৰ এটা আমাৰ ৰেডি কৰিছে বিৰিয়ানী খাহিও আছে লগতে এয়া বিৰিয়ানী চাই লওক এইটো বিৰিয়ানী মছলা এই চাওক বিৰিয়ানী মছলা এয়া প্ৰথম লেয়াৰটো মাৰিছে বিৰিয়ানীৰ কাৰণে চাউলটো যোনটো এইটো আমি বাসমতি আনিছিলোঁ সেইটো চাউলে দিছোঁ এই আমাৰ কাৰিকৰ বাইদেউ আমাৰ পাকঘৰতে বনাইছে সৰু সুৰা পাকঘৰ এতিয়া ফাৰ্ষ্ট লেয়াৰটো দি হৈ গ'ল এতিয়া ছেকেণ্ড লেয়াৰটো দিব আন্দা এইখিনি দিব চব প্ৰথমে এগখিনি ধুনীয়াকৈ বনাই ল'ব লাগিব তাৰপিছত আপোনালোকে এইটো বিৰিয়ানী ফাৰ্ষ্ট তৰফটোত আপোনালোকে ভাতখিনি দিব লাগিব তাৰপিছত ডেক'ৰেশ্যন কৰিব লাগিব আৰু লগতে পিঁয়াজ অলপ ভাজি ল'ব লাগিব ফ্ৰণ্টত প্ৰথমে গ্ৰেভিটো দিব দেখিলা বিরিয়ানি মশলা হয়তো জহৰৰ টোপাল দিছে গৰম পানী বেটিক মছলা নি জহৰৰ টোপাল দি হ'ব এটা খালে নমৰিব বেটিক দেখা দিয়া এটা জহৰ খালে নহ'ব দুটা জহৰ খাব লাগিব এইটো ছেকেণ্ড লেয়াৰ কেমেৰামেনটো এইটো হাই এইটো ছেকেণ্ড লেয়াৰ ন এইটো থাৰ্ড লেয়াৰ নে ছেকেণ্ড চিকেনৰ হ'লে বেছি ভাল চিকেনো ভাল হ'ব আজি আন্দাকে খোৱা লকডাউন দিছেতো চিকেনৰ হ'লে গ্ৰেভিটো হয় আকৌ থৈ দিছে কি পিঁয়াজটো ওপৰত তো বেছি নিদিওঁ ফুড কালাৰ ওপৰত গ্ৰীণ কালাৰ ভিডিঅ'টো বহুত দীঘল হৈ গৈছে অকণ হৈ গ'ল এতিয়া লাষ্টতে চাউলৰ পানীটো ল'ব লাগিব লৈ পেলাই ইয়াত দিব লাগিব
চাউলৰ পেনটো কেলৈ দিয়ে আধা সিজাই হৈ আছে চাউলটো অঁ এটা আকৌ সিজাব লাগিব হ'ল এয়া ফিনিছ হৈ গ'ল দেই কাৰিকৰজনীক আইবিলি দি দিয়া ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো ধন্যবাদ